নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকলে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিচাৰি আছে তেওঁলোকৰ কাৰণে ইতিমধ্যে যোৱাকালি শিক্ষামন্ত্ৰী মহোদয়ে কৈছিলে যে আজিৰ পৰা মিউচুৱেল ট্ৰান্সফাৰ খুলিব আৰু এতিয়া সেই মিউচুৱেল ট্ৰান্সফাৰৰ দৰকাৰী জৰুৰী যিটো নটিফিকেশ্যন ওলাই গৈছে। এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টে সেই নটিফিকেশ্যন জাৰি কৰিছে আৰু ইয়াতে লিখা আছে যে 16 ফেব্ৰুৱাৰীৰ পৰা 17 মাৰ্চলৈ যিখিনি এই প্ৰচেছখিনি চলিব। আপোনালোকে এই নটিফিকেশ্যনটো পাই যাব, ৱেবছাইটত পাই যাব। এই নটিফিকেশ্যনটো ভালকৈ পঢ়ি আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ আগতে এই নটিফিকেশ্যনটো ভালকৈ পঢ়িব আৰু ইয়াতে আধাৰ কাৰ্ড ৰিলেটেড, পান কাৰ্ড, আধাৰ কাৰ্ড ৰিলেটেড কিছুমান প্ৰয়োজনীয় কথা আছে। সেই কথাবিলাক আপোনালোকে ভালকৈ মন দি চাই ল'ব। আৰু যিহেতু যোৱাকালি মই যিটো ভিডিঅ'ত মই কথাখিনি উল্লেখ কৰিছিলোঁ সেই কথাখিনিকে আকৌ ক'ব বিচাৰিছোঁ যে ৰেগুলাৰৰ লগত ৰেগুলাৰৰ মিউচুৱেল আৰু কণ্ট্ৰেকচুৱেলৰ লগত কণ্ট্ৰেকচুৱেল মিউচুৱেলৰ ব্যৱস্থা। গতিকে আপোনালোকে যিসকলে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিছে তেওঁলোকৰ কাৰণে নিশ্চয়কৈ এইটো এটা বহুত ডাঙৰ খবৰ, ভাল খবৰ। আপোনালোকে আজিৰ পৰা মিউচুৱেলৰ কাৰণে আগবাঢ়িব পাৰিব। ধন্যবাদ।